এয়া সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশ। দ্বিতীয়বাৰৰ বাবে আহিলোঁ নামৰূপ জেকল চাবলৈ। যোৱাবাৰ খৰালি আহিছিলোঁ আৰু এইবাৰ বাৰিষা আহিছোঁ। এটা সুন্দৰ পৰিৱেশ। আগতে এই ওপৰ লেভেলৰ যিটো ষ্টেপ আছে সমানত এনেকৈ থাকে, নিৰ্বিঘ্নকৈ আহি থাকে। এটা ভাল লগা পৰিৱেশৰ মাজত বন্ধু মিণ্টু আৰু মই সেইফালে নাযাবা। এই পৰিৱেশটোলৈ আচলতে আমি খৰালি আহিব লাগে। কাম সেইটো আমি মানে নাম ৰুবলৈ আহিছিলোঁ। সেইবোৰ মই চাই যাওঁ। বাৰিষা দেখা নাছিলোঁ বস্তুটো। খাবলৈ আহিলে বৰ ধুনীয়া পৰিৱেশ এইটো খৰালি মাহত। অঁ